আমাৰ সকলোৰে জীৱনত বন্ধু অথবা বান্ধৱী আছে। এতিয়া প্ৰশ্ন হ'ল প্ৰকৃত বন্ধু বা বান্ধৱী কেনেকৈ চিনি পাব? বন্ধু এক আবেগ, প্ৰকৃত বন্ধুত্ব এক দায়িত্ব। বন্ধু সকলো হ'ব পাৰে, কিন্তু প্ৰকৃত বন্ধু সকলো হ'ব নোৱাৰে। প্ৰকৃত বন্ধুত্বই লাভ লোকচানৰ অংক নকৰে। প্ৰকৃত বন্ধুৱে ভাল দিনত কাষত নাথাকিব পাৰে, কিন্তু বিপদত বৰগছৰ দৰে থিয় দি থাকে। হাজাৰ বিপদ প্ৰত্যাহ্বানে আগুৰি ধৰা আপোনাক সাহস দি ক'ব পাৰে, তই চিন্তা নকৰিবি, ভয় নকৰিবি, মই আছোঁ তোৰ লগত। প্ৰকৃত বন্ধুৱে আপোনাৰ সমালোচনা আনৰ আগত নকৰে। প্ৰকৃত বন্ধু সদায় অস্ত্ৰৰ দৰে হৈ থাকে আপোনাৰ বাবে। বেয়া সংগই যদি আপোনাক অসৎ পথলৈ নিব পাৰে, সৎ সংগই বা প্ৰকৃত বন্ধুৱে আপোনাক অসৎ পথৰ পৰা সৎ পথলৈ ঘূৰাই আনিব পাৰে। প্ৰকৃত বন্ধুৱে আপোনাক মিছা নকয়, ভালটো ভাল ক'ব, বেয়াটো বেয়া বুলি ক'ব। সেয়ে প্ৰকৃত বন্ধু চিনক আৰু জীৱনটোক ৰঙীন কৰক। আৰু আপোনাৰ যদি কোনোবা প্ৰকৃত তেনে বন্ধু বান্ধৱী আছে, তেন্তে ভিডিঅ'টো তেওঁলোকৰ লগত শ্বেয়াৰ কৰক। ধন্যবাদ।